মানুহৰ লাইফৰ আটাইতকৈ ভাল অভ্যাসৰ ভিতৰত এটা অভ্যাস হৈছে ৰাতিপুৱা সোনকালে শুই উঠাটো। কিন্তু আমি নোৱাৰো সকলোৱে শুই উঠিব ৰাতিপুৱা। তো কথাটো হৈছে এতিয়াতো বেছি ঠাণ্ডা, আমি আৰু উঠিব নোৱাৰো। তো যদি আমি সোনকালে শুই উঠো বহুতখিনি সময় আমি লাভ কৰো আমাৰ দিনটোৰ কাৰণে। আমি যদি সোনকালে শুই উঠো আমাৰ মনটো ফ্ৰেছ লাগে, তো আমি সময়ো লাভ কৰো বেছিকৈ কাম কৰিবলৈ। তো যদি আমি দেৰিত উঠো আমাৰ সময় নাটনি হয়, দিনটো ছুটি লাগে। কিন্তু যদি ৰাতিপুৱা 5টা 4টা তেনেকুৱাতে উঠো আমাৰ কাৰণে ভাল, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। তো মানে পৃথিৱীত মানে যিমানবিলাক ছাকচেছফুল মানুহ আছে বেছিভাগে মানে ৰাতিপুৱা সোনকালে শুই উঠে, মানে মৰ্ণিং টাইমতে উঠে। তেওঁলোকৰ কাম কৰে, নিজৰ মানে যিবিলাক কাম থাকে, তো কিছুমানে ধৰ প্ৰেক্টিছে কৰিব, এক্সাৰচাইজে কৰিব, সেনেকুৱাবিলাক কাম কৰে। তো মেইন কথাটো হৈছে কি বহুত ভাল মানে যদি আমি ৰাতিপুৱা সোনকালে শুই উঠো। কিন্তু আমিতো উঠো বুলিয়ে উঠিব নোৱাৰো, প্ৰায়ভাগেতো এলাৰ্মটো বন্ধ কৰি থৈ যায়, বন্ধ কৰি আকৌ শুই যায়। তো তেনেকুৱা মোৰ ক্ষেত্ৰতো হয়। তো কথাটো হৈছে কি আমি কেনেদৰে ৰাতিপুৱা সোনকালে শুই উঠিব পাৰিম, আমাৰ কামসমূহ আমাৰ কেনেকৈ আমি টোপনি পা সাৰ পাম। ৰাতিপুৱা যদি সোনকালে শুই উঠিব বিচাৰো সেইটো সময় ইমানেই ভাল টোপনি আহে যে যিয়ে হৈ থাকক লাগে কিন্তু আমি শুমেই আৰু মানে আকৌ শুবলৈ বহি যাম। যদি এলাৰ্ম দি থওঁ এলাৰ্মটো বন্ধ কৰি আকৌ বিন্দাছ শুই থাকিম। তো সেনেকুৱা হয়, মোৰ হয়, আপোনালোকৰ হয় নিশ্চয় চাগে। সেইটো আমি কেনেকৈ কৰিম, আমাৰ বহুতে কয়তো 8 ঘণ্টা শুবই লাগে বুলি কয়। 8 ঘণ্টা মিনিমাম মানে 8 ঘণ্টা শুবই লাগে মানুহ। কিন্তু সেইটো কথা নহয়। বহুত মানুহে কয় 8 ঘণ্টা শুব লাগে বুলি। তো কথাটো হৈছে আপুনি কিমান সময় টোপনি ভালকৈ গ'ল, 4 ঘণ্টা হওক বা 5 ঘণ্টা হওক। যদি 5 ঘণ্টা বা 4 ঘণ্টা ভালকে টোপনি গৈছে আপোনাৰ টোপনি মানে ৰাতিপুৱা সোনকালে শুই উঠিব পাৰিব। যদি আপুনি 8 ঘণ্টা বা 10 ঘণ্টাই শুইছে, কিন্তু সেই 10 ঘণ্টা যদি আপুনি টোপনিয়ে ভালকে নাযায়, ৰাতি মানে টোপনি ভালকে নাহে, তেতিয়া মানে আপোনাৰ 8 ঘণ্টা কি 10 ঘণ্টা শুব পাৰিব। কিন্তু ভাল টোপনি আহিলে আপোনাৰ দিনটোৰ কাৰণে ভাল হ'ব, মনটো ফ্ৰেছ লাগিব। তো কথাটো হৈছে কি আমি ৰাতি শুৱাৰ আগত আমি চকু যেতিয়া মুদিম তেতিয়া বিভিন্ন ধৰণৰ কথা আহে মনত। তো দিনটো কি হৈছিলে, আমাৰ দিনটো মানে কেনেকুৱা ধৰণৰ কি ঘটি গ'ল, বিভিন্ন ধৰণৰ প্ৰতিচ্ছবি আহে, মানে ইমেজবিলাক, মানে ফটোবিলাক মানে ধৰ আমি দেখি পাওঁ, মানে তেনেকুৱাবিলাক আমি দেখি পাওঁ। তো কথাটো হৈছে কি আমি সেইবিলাক কেনেকৈ নাইকিয়া কৰিম, সেইবিলাক যদি ভাবিবলৈ এৰি দিওঁ, আমি সেই দিনটোৰ কথা ভাবিবলৈ এৰি দিওঁ, আল্টু ফাল্টু কথাবিলাক যদি ভাবিবলৈ এৰি দিওঁ, মনত আমাৰ চকুটো মুদিও আমি সেইবিলাক দেখাৰ উপৰি আমাৰ মনতো এটা আৱাজ সৃষ্টি হৈ থাকে। মানে আমাৰ মাইণ্ডটো 1 ছেকেণ্ডো এনি নাথাকে। সেইখিনি মানে যিখন কথা মানে সেইবিলাক আমি ভাবিবলৈ এৰি দিব লাগিব। মানে আমাৰ যদি সেইবিলাক ভাবিবলৈ যদি এৰি দিওঁ, তেতিয়া অতি সোনকালে টোপনি গৈ আমাৰ ভাল টোপনি আহিব, গোটেই মানে ৰাতিটো ভাল টোপনি আহিব। তেতিয়া আমি 4-5 ঘণ্টা শুয়ে মানে আমাৰ গোটেই দিনটোৰ কাৰণে ৰাতিপুৱা সোনকালে শুই উঠি মানে গোটেই দিনটো ফ্ৰেছ লাগিব। আৰু এটা কথা, যদি আমি ৰাতিপুৱা শুই উঠি 2 গিলাচ যদি ঠাণ্ডা পানী খাওঁ, তেতিয়া আমাৰ মনটো ভাল লাগিব গোটেই দিনটোৰ কাৰণে। তো যদি ৰাতিপুৱা 5টা বা 4টা বজাত উঠি যদি আমি ঠাণ্ডা পানী 2 গিলাচ খাওঁ, তো আমাৰ মনটো ফ্ৰেছ লাগিব। সেইটোৱে যদি ৰাতিপুৱা সোনকালে শুই উঠিবলগীয়া হয়, আমাৰ এলাৰ্মে 2 দিন কাম কৰিব, কিন্তু সদায় কৰিব নোৱাৰে। যদি আমি ৰাতি মানে ভালকৈ টোপনি যাওঁ, তো আমি যদি ভালকৈ টোপনি মাৰো ভালকৈ, 4 ঘণ্টাই হওক 5 ঘণ্টাই, তেতিয়া আমাৰ ৰাতিপুৱা সোনকালে শুই উঠিব পাৰিম। কিন্তু আমি যদি ৰাতি শোৱাৰ আগত যদি আমাৰ বিভিন্ন ধৰণৰ চিন্তা ভাৱনা আমি যদি লৈ আনো, টোপনি নাহিব আমাৰ। বিভিন্ন ধৰণৰ চিন্তা ভাৱনা যদি আমি আনো, টোপনি নাহিব আমাৰ। তো কথাটো হৈছে কি আমি সেইবিলাক মানে মাইণ্ডত যিবিলাক আৱাজ সৃষ্টি হৈ থাকে, আমি সেই আৱাজবিলাক নাইকিয়া কৰিবলৈ, আমি সেইবিলাক মানে এভইড কৰিবলৈ, সেই আৱাজবিলাক বা সেই দিনটোত যি হৈছিলে সেইবিলাক কামত নহয় বস্তুবিলাক আমি মানে ভাবিবলৈ এৰিব লাগিব। তেতিয়া আমাৰ ভাল টোপনি আহিব, তেতিয়া আমি মানে ৰাতিপুৱা সোনকালে শুই উঠিব পাৰিম। এইটোৱে ক'বলৈ লাগিছিলো মই এই সৰু সুৰা ভিডিঅ'ত। যদি ভাল লাগিছে লাইক কৰক, বেয়া লাগিলে ডিছলাইক মাৰক। বি হেপী।